Hello everyone, welcome back to Gyan Bake. যিসকল ৰেগুলাৰ ভিউৱাৰ তেওঁলোকে জানে ম্যাথছৰ এই সেশনটোত মই কৰি আছিলো টাইম এণ্ড ওয়াৰ্ক ওকে আৰু আজি হৈছে পাৰ্ট 3 আই হোপ সকলোৱে আগৰ পাৰ্টবোৰ ৰিভিজন কৰিছে আৰু যিসকলে আগৰ পাৰ্টবোৰ চোৱা নাই আই সাজেষ্ট তেওঁলোকে যাতে প্ৰথমতে আগৰ পাৰ্টবোৰ চাই লয় তেতিয়া হলে এই পাৰ্টটো বুজি পোৱা আপোনালোকৰ সুবিধা হ'ব ওকে So let's start the session. As the first question to is the ratio of efficiency of A and B is 4:3. So as ma ki dise efficiency ratio dise A is to B 4:3, right? And B takes 20 days to finish a work. Aru B eta kam koribor karone 20 days সময় লাগে এটো efficiency ratio then in how many days will A alone finish the work তেতিয়া হলে A অকলে কিমান দিনত কামটো কমপ্লিট কৰিব ওকে আমাক দিয়া আছে efficiency ratio আৰু B এটা কাম 20 daysত কমপ্লিট কৰে সো আমি উলিয়াব লাগে হে কামটো A কিমান দিনত কমপ্লিট কৰে ৰাইট সো আমি ইয়াতে লিখি ললো A is to B efficiency ratio 4:3 right last class আমি এটা ফর্মুলা পাইছিলো আই হোপ সকলোৰে মনত আছে ফর্মুলাটো কি আছিল টোটাল ডেজ উলিয়াইছিলো আমি এনেকে ইকুয়াল টু টোটাল ওয়ার্ক ডিভাইডেড বাই এফিশিয়েন্সি রাইট আমি যদি ক্রস মাল্টিপ্লিকেশন কৰি দিও তেতিয়া হলে আমি পাম টোটাল ওয়ার্ক ইকুয়াল টু টোটাল ডেজ ইনটু এফিশিয়েন্সি ওকে আমি যদি টোটাল ডেজ আৰু এফিশিয়েন্সি পাই যাও তেতিয়া হলে আমি টোটাল ওয়ার্কটো উলিয়াব পাৰিম ওকে আমাক কোৱেশ্চনত দিয়া আছে টোটাল ডেজ আৰু এফিশিয়েন্সি টোটাল ডেজ কাৰ দিয়া আছে বি এটা কাম 20 ডেজত কমপ্লিট কৰে ওকে সো টোটাল ডেজ আমি ধৰি লব পাৰো 20 দেন বি এফিশিয়েন্সি কিমান 3 into 3 equal to 20 into 3 60 unit I hope আপোনালোকে বুজি পাইছে কেনেকৈ টোটাল ওয়ার্ক উলিয়ালো এই ফৰ্মুলাটো ডিৰাইভ কৰি পেলাই টোটাল ওয়ার্ক ইকুয়াল টু ক্রস মাল্টিপ্লিকেশন কৰি দিলো টোটাল ডেজ ইনটু এফিশিয়েন্সি ওকে আমাক টোটাল ডেজ দিয়া আছে বি 20 ডেজত কমপ্লিট কৰে বুলি কৈছে সো আমি ইয়াত লিখিলো 20 আৰু বি এফিশিয়েন্সি কিমান 3 সো আমি ইয়াত লিখিলো ইনটু 3 সো 60 ইউনিট আমি টোটাল ওয়ার্ক পালো 60 ইউনিট সো এই 60 ইউনিট কাম এ কিমান দিনত কমপ্লিট কৰে আমি এটা উলিয়াব লাগে এটা আমাৰ কাৰণে ইজি হৈ গল আমি এনেকুৱা প্ৰবলেম আগত বহুত কৰিছো সো টোটাল ডেজ ইকুয়াল টু টোটাল ওয়ার্ক ডিভাইডেড বাই এফিশিয়েন্সি টোটাল ওয়ার্ক কিমান 60 আৰু এফিশিয়েন্সি এৰ এফিশিয়েন্সি কিমান 4 60 divided by 4 60 so answer hobo 15 days okay amak dia asile a aru b er efficiency ratio efficiency mane edinot kiman kam kore right 4:3 aru dia asile b e 20 days at kam to complete kore so ami tar pora total work to uliai lolu 20 into 3 60 unit a total work 60 unit etia a kiman dinot complete koriba question to tamak hetu horise so total days equal to total work divided by efficiency total work 60 and a efficiency hoise 4 so 60 divided by 4 15 days I hope clear hoise next question a is twice as good as B এবাৰ মা কৈছে A is twice as good as B that means B যদি 1 হয় A কিমান হ'ব twice that means 2 হ'ব right and together they finish a piece of work in 16 days আৰু A plus B একেলগে 16 daysত কামটো কমপ্লিট কৰিব পাৰে the number of days taken by A alone to finish the work তেতিয়া হলে A কিমান দিনত কামটো কমপ্লিট কৰিব আমাক again দিয়া আছে A আৰু B efficiency যদি এনেকে দিয়া থাকে twice as good as B তেতিয়া হলে হেতু actually efficiency দিয়া থাকে right that means B যদি 1 unit কাম কৰে A কিমান কৰিব 2 unit clear
আৰু আমাক দিয়া আছে A আৰু B লগ হৈ কামটো 16 ডেজত কৰিব পাৰে ওকে আমাক উলিয়াব দিছে সেই কামটো A কিমান দিনত কমপ্লিট কৰিব সো গেইন আমি আগৰ নিচিনা লিখিলো A is to B এফিচিয়েন্সি কিমান 2:1 ৰাইট লাষ্ট প্ৰবলেমটো নিচিনা আমি যদি এনেকে কৰো টোটাল ওয়ার্কটো উলিয়াও তেতিয়া হলে আমি কি পাম ইয়াত total work equal to total days into efficiency right ইয়াত total days কিমান দিয়া আছে 16 days so 16 আৰু efficiency এবাৰ আমি অকল A আৰু B efficiency ললে নহব কাৰণ আমাক total days দিয়া আছে কাৰ A আৰু B so আমি efficiency লব লাগিব A আৰু B so 2 + 1 3 into 3 I hope বুজি পাইছে আপোনালোকে আমাক দিয়া আছিল A আৰু B efficiency ratio আৰু A আৰু B একেলগে এটা কাম 16 ডেজত কমপ্লিট কৰিব পাৰে আমাক হেতু দিয়া আছিল সো আমি টোটাল ডেজ লিখিলো 16 আৰু efficiency A আৰু B efficiency 2 + 1 3 so 3 16 into 3 48 okay so এতিয়া আমাক খুদিছে এই 48 ইউনিট কাম A কিমান দিনত কৰিব সো A কিমান দিনত কৰিব total days equal to total work divided by efficiency total work 48 unit আৰু A এর efficiency হৈছে 2 right so 48 divided by 2 24 okay 24 days so A কামটো কৰিবৰ কাৰণে 24 ডেজৰ দৰকাৰ হ'ব I hope clear হৈছে আমাক দিয়া আছিল A আৰু B efficiency তাৰপৰ আমি ডিৰাইভ কৰিবলৈ টোটাল ওয়ার্কটো উলিয়ালো 16 into 3 48 আৰু A এর efficiency হৈছে 2 so 48 divided by 2 24 days okay clear next question এবাৰ আমাক দিছে A is 40% more efficient than B that means আমাক এবাৰ efficiency ratio দিছে আমাক কৈছে A is 40% more efficient that means B যদি 100 হয় A কিমান হ'ব 100 তকৈ 40 বেছি হ'ব that means A হ'ব 140 because A is 40% more efficient than B B যদি 100 A হ'ব 140 আৰু এটোই হৈছে efficiency ratio right এটা যদি আমি কিনি simplify কৰো 7:5 that means efficiency ratio is 7:5 আৰু আমাক কি কৈছে A takes 80 days to finish a work A হে কামটো কমপ্লিট কৰিবৰ কাৰণে 80 days সময় লাগে okay then in how many days B alone can complete the work তেতিয়া হলে B অকলে কিমান দিনত কামটো কৰিব so আমাক দিয়া আছে efficiency ratio আৰু আমাক কৈছে A এটা কাম 80 daysত কমপ্লিট কৰে so B হে কামটো কিমান দিনত কমপ্লিট কৰিব আমাক উলিয়াব দিছে so আমি B কিমান দিনত কামটো কমপ্লিট কৰিব হেতু উলিয়াব লাগিলে আমি প্ৰথমতে জানিব লাগিব টোটাল ওয়ার্ক কিমান ওকে আৰু হে টোটাল ওয়ার্কটো জানিবৰ কাৰণে আমি কি কৰিম টোটাল ওয়ার্ক ইকুয়াল টু টোটাল ডেজ ইনটু এফিশিয়েন্সি রাইট আমি বা টোটাল ডেজ কাৰ পাইছো এর পাইছো 80 ডেজ ওকে তেতিয়া হলে আমি এফিশিয়েন্সিও লব লাগিব এ লব লাগিব ওকে মই ইয়াত লিখি দিছো A is to B efficiency হৈছে 7:5 right আমি efficiency A লব লাগিব A এর efficiency হৈছে 7 okay that means 560 unit হৈছে total work okay এতিয়া আমি উলিয়াব লাগে এই 560 unit 560 unit কাম B এ অকলে কিমান দিনত কৰিব পাৰে সো তেতিয়া হলে B এ total days equal to total work divided by efficiency total work 560 আৰু B efficiency হৈছে 5 right তেতিয়া হলে 112 days so answer হ'ব 112 days okay I hope আপোনালোকে বুজি পাইছে আমাক দিয়া আছিল A is 40% more efficient than B that means B যদি 100 A হ'ব 140 so এখানে আমি ক্যালকুলেশন কৰি পেলাই efficiency পালো 7:5
ওকে এৰ এফিচিয়েন্সি 7 আৰু বিৰ এফিচিয়েন্সি হৈছে 5 সো আমি যদি টোটাল ওয়ার্ক উলিয়াব লাগে টোটাল ডেজ ইনটু এফিচিয়েন্সি that means 80 into 7 560 ইউনিট এই কামখিনি বিএ কিমান দিনত কৰিব আমি হেতু উলিয়াব লাগে সো 560 divided by 5 equal to 112 okay so BA 112 days কাম to complete কৰিব okay I hope clear হৈছে next question এবাৰ আমাক কি দিছে A is twice as good as B that means আমি আগৰ এটা প্ৰবলেমত পাইছিলো আমি লিখিললো A is to B B যদি 1 হয় তেতিয়া হলে A হ'ব 2 because আমাক কৈছে A is twice as good as B right আৰু আমাক কি দিছে আমাক কৈছে A alone can do a piece of work in 30 days এবাৰ আমাক কৈছে A অকলে কামটো 30 days ত কমপ্লিট কৰে then in how many days আমাক এবাৰ কৈছে A and B together can complete the work তেতিয়া হলে A আৰু B একেলগে কিমান দিনত কামটো কমপ্লিট কৰিব ৰাইট আমাক দিয়া আছে efficiency ratio আমাক কৈছে A is twice as good as B that means B যদি 1 হয় A হ'ব 2 B যদি এদিনত 1 ইউনিট কাম কৰে A 2 ইউনিট কাম কৰিব because A twice as good as B okay আৰু কৈছে আমাক A alone can do a piece of work in 30 days A অকলে 30 দিনত কামটো কমপ্লিট কৰে তেতিয়া হলে A আৰু B একেলগ হৈ কিমান দিনত কামটো কমপ্লিট কৰিব okay so again আমি লিখিলো A is to B ৰ efficiency হৈছে 2:1 so আমি total work to উলিয়াব লাগিব total workৰ কাৰণে total days into efficiency right total days আমাৰ কাৰ দিয়া আছে A দিয়া আছে 30 days so আমি লিখিলো 30 into আমাক যাৰ total days দিয়া থাকে আমাক তাৰে efficiency লাগিব right তাৰ A ৰ efficiency হৈছে 2 so 30 into 2 60 unit okay total work হ'ব 60 unit এই 60 unit work A আৰু B একেলগে কিমান দিনত কৰিব so A plus B দিন লগাব total work divided by efficiency total work কিমান 60 আৰু A plus B ৰ efficiency 2 plus 1 3 okay 3 so 3 into 20 60 that means 20 days okay clear হৈছে A plus B কামটো একেলগে কৰিবৰ কাৰণে 20 days লাগিব okay next question এবাৰ আমাক দিছে 18 boys can do a piece of work in 24 days that means আমাক দিছে 18 জন লৰাই এটা কাম 24 days complete কৰে right then in how many days can 27 boys do the same work তেতিয়া হলে 27 জন লৰাই কিমান দিনত কামটো কমপ্লিট কৰিব আমাক দিছে 18 জন লৰাই 24 days কামটো কমপ্লিট কৰে তেতিয়া হলে 27 জন লৰাই কিমান দিনত কামটো কমপ্লিট কৰিব ৰাইট সো আপোনালোকে যেতিয়া এনেকুৱা প্ৰবলেম পাব তেতিয়া এটা ফৰ্মুলাত পুট কৰিব ফৰ্মুলাটো হৈছে m1 d1 equal to m2 d2 okay এই কোৱেশ্চনটোত m1 হ'ব 18 কাৰণ আমাক দিয়া আছে 18 জন লৰা m2 হ'ব 27 because আমি 27 জন লৰাই কিমান দিনত কৰিব লাগিব হেতু উলিয়াব লাগিব then d1 হ'ব 24 আৰু d2 ৰ ভ্যালু আমি উলিয়াব লাগিব okay এতিয়া যদি আমি এই ভ্যালু কেটা ফৰ্মুলাত পুট কৰো m1 18 d1 24 m2 27 আৰু d2 ৰ ভ্যালু আমি উলিয়াব লাগে okay so 9 into 2 18 9 into 3 27 3 into 8 24 that means 2 into 8 equal to d2 so d2 ৰ ভ্যালু হ'ব 16 days that means 27 জন লৰাই 16 days লগাব কামটো কমপ্লিট কৰিবৰ কাৰণে I hope clear হৈছে
আমাক দিয়া আছিল 18 জন লৰাই যদি 24 ডেজত কমপ্লিট কৰে তেতিয়া হলে 27 জন লৰাই কিমান দিনত কমপ্লিট কৰিব সিম্পল এনেকুৱা কোৱেশ্চন যেতিয়াই পায় এটো ফৰ্মুলাত পুট কৰিব আৰু আনসাৰ পাই যাব ওকে I hope clear so next question এবাৰ আমাক দিছে 5 men can prepare 10 toys in 6 days working 6 hours a day আমাক দিছে 5 জন মানুহে can prepare 10 toys in 6 days working 6 hours a day okay then in how many days can 12 men can prepare 16 toys working 8 hours a day my paper day to উলিয়াব লাগে okay আমাক দিছে 5 জন মানুহে 10 টা পুতলা 6 দিনত 6 ঘণ্টাকে কাম কৰি পেলাই বনায় okay তেতিয়া হলে 12 জন মানুহে 16 টা পুতলা কিমান দিনত 8 ঘণ্টাকে কাম কৰি বনাব পাৰিব okay so এই কোৱেশ্চনটোৰ কাৰণে সেম একেই আগৰ নিচিনা এটা ফৰ্মুলা আছে এটো হৈছে m1 d1 h1 divided by w1 equal to m2 d2 h2 divided by w2 okay ইয়াত m1 হৈছে যোনটো মানুহ দিয়া আছে ইয়াত কৈছে না 5 men এটো হৈছে m1 আৰু d1 হৈছে d এটো 6 হ'ব মই কাখত লিখি দিছো ভ্যালুবোৰ m1 হ'ব 5 d1 হ'ব 6 h1 হ'ব 6 then w1 হ'ব এটো 10 ক্লিয়াৰ যেটো কাম কৰে হেতু w হ'ব তেতিয়া হলে m2 হ'ব 12 d2 আমি উলিয়াব লাগে h2 হ'ব 8 আৰু w2 হ'ব 16 because 16 টা পুতলাৰ কথা কৈছে ৰাইট সো আমি এটা ফৰ্মুলাত পুট কৰি দিম m1 কিমান 5 d1 কিমান 6 h1 কিমান 6 w1 কিমান 10 equal to m2 কিমান 12 d2 আমি উলিয়াব লাগিব আৰু h2 ৰ ভ্যালু হৈছে 8 আৰু w2 16 okay এই আটাইবোৰ ভ্যালু ইয়াতে দিয়া আছে জাস্ট আপোনালোকে কোনটো ভ্যালু কোনটো কোড পুট কৰিব হেতু ভালকে চাই লব তাৰ পিছত ডাইৰেক্ট ফৰ্মুলাত পুট কৰি দিব বহুত ইজি হয় okay so 5 into 2 10 2 into 3 6 8 into 2 16 2 into 6 12 so 8 to 6 আৰু 8 to 6 cancel out হ'ব d2 ৰ ভ্যালু হ'ব 3 okay that means 12 জন মানুহে 16 টা পুতলা 8 ঘণ্টাকে কাম কৰি 3 দিনত কামটো কমপ্লিট কৰিব পাৰিব ৰাইট আই হোপ ক্লিয়াৰ হৈছে এই ফৰ্মুলাটো মনত ৰাখক very very important m1 d1 h1 by w1 equal to m2 d2 h2 divided by w2 examot je question nahe kyo formula put kori dibo apunaleke answer pai jabo okay clear easy question so next ebar amak dise if 3 men or 6 women can do a piece of work in 16 days আপোনালোকে or এটুলে মন কৰক that means 3 men or মানে হৈছে equal হ'ব 6 women that means তিনিজন মানুহে নাইবা ছগৰাকী মহিলাই কামটো 16 daysত কমপ্লিট কৰে তেতিয়া হলে in how many days 12 men and 8 women do the same work তেতিয়া হলে 12 men আৰু 8 women হে কামটো কিমান দিনত কমপ্লিট কৰিব ওকে আমাক কোৱেশ্চনত দিছে এবাৰ 3 men or নাইবা ছগৰাকী মহিলাই কামটো 16 daysত কমপ্লিট কৰে then 12 men
আৰু 8 women লগ লাগি কিমান দিনত কামটো কমপ্লিট কৰিব ওকে সো আমি এবাৰ কি কৰিম আমাক দিয়া আছে 3 men equal to 6 women right তেতিয়া হলে 1 man equal to হ'ব 6 ক যদি আমি 3 ৰে ডিভাইড কৰো 2 women okay so আমি এটা ইকুয়েশন পালো right এনেকুৱা কোৱেশ্চন যেতিয়াই পাব এনেকে এটা ইকুয়েশন আপোনালোকে বনাই লব right 1 man equal to 2 women so আমি উলিয়াব কি লাগে 12 men plus 8 women okay so আমি পাই থৈছো 1 man equal to 2 women আমি যদি ইয়াতে পুট কৰো menor value to 12 into 1 man মানে 2 women plus 8 women আমি হয়তো man বনাব লাগিব নহলে women বনাব লাগিব ওকে যিকোনো এটা আমি এটা কৰি লব লাগিব নহলে আমি কোৱেশ্চনটো সলভ কৰিব নোৱাৰিম সো আমাৰ ইকুয়েশনটো ইজি হৈ আছিল 1 man equal to 2 women হৈ আছিল সো আমি menor value 1 man equal to 2 women পুট কৰি দিলো এতিয়া যদি ক্যালকুলেশন কৰো 12 into 2 24 women plus 8 women that means 32 women okay এতিয়া আমাৰ কোৱেশ্চনটো ইজি হৈ গল আমাক খুদিছিলে 12 men আৰু 8 women কিমান দিনত কৰিব সো আমি এইখিনি ক্যালকুলেশন কৰি পাই গলো 32 women that means 12 men আৰু 8 women মানে হৈছে 32 women সো আমি এতিয়া উলিয়াব লাগে 32 women কিমান দিনত কামটো কৰিব সো সিম্পল হৈ গল আমাক দিয়া আছিল 6 women 16 daysত কৰে সো 6 women যদি 16 daysত কামটো কমপ্লিট কৰে তেতিয়া হলে 32 women কিমান দিনত কৰিব আমাৰ কাৰণে এতিয়া এইটো কোৱেশ্চন হৈ গল সো আমি এতিয়া কি কৰিম আমি অলপ আগতে ফৰ্মুলা এটা পাইছিলো m1 d1 equal to m2 d2 ওকে এইটো ফৰ্মুলাত পুট কৰিম m1 ৰ ভ্যালু কিমান হ'ব 6 ওকে d1 ৰ ভ্যালু হ'ব 16 then m2 ৰ ভ্যালু হ'ব 32 আৰু d2 ৰ ভ্যালু আমি উলিয়াব লাগিব ৰাইট এই 6 টো হল m1 16 টো হল d1 32 টো হল m2 আৰু d2 ৰ ভ্যালু আমি উলিয়াম সো d2 equal to হ'ব 6 into 16 divided by 32 right 16 into 2 32 2 into 3 6 that means 3 days answer hobo 3 days amak dia asile 3 men or 6 women can do a piece of work in 16 days jete or dia thake that means apnaloke equal sign put koribo right 3 men equal to 6 women jodi hoy 1 man equal to 2 women hobo clear amak uliabo disile 12 men aru 8 women kiman dinot koribo so 1 man or value ami 2 women put kori pelai ekhini calculation kori men palu so ami etia uliabo lage 32 women kiman dinot kam to complete koribo so 6 women jodi 16 days complete kore tetia hole 32 women kiman dinot koribo ami ei formula to put korilu m1 d1 etia amar kane বহুতে ইজি হৈ গল আৰু পুট কৰি আমি ক্যালকুলেশন কৰিলো তাৰ পিছত আমি d2 ৰ ভ্যালু পালো 3 days ওকে আৰু এই 3 days টো হৈছে আমাৰ আনসাৰ ওকে নেক্সট কোৱেশ্চন এবাৰ আমাক দিছে 20 women together can complete a work in 16 days 16 men together can complete the same work in 15 days The ratio of working capacity of man to that of women is amak koise 20 women ekelage kam to 16 days ot complete kore 20 women 16 days ot complete kore aru 16 men can complete the same work in 15 days tetia hole amak ratio lage working ratio lage man aru women right so ami ki korim 20 women 16 days of kam to complete koribo he eketa kame 16 men
15 ডেজত কমপ্লিট কৰিব হয় না নহয় কাৰণ কামটো একেটাই হয় 20 women যদি 16 ডেজত কমপ্লিট কৰে তেতিয়া হলে 16 মেনে 15 ডেজত কমপ্লিট কৰিব ৰাইট সো আমি যদি এখিনি ক্যালকুলেশন কৰো কি হ'ব আমি ইয়াত 16 আৰু 16 ক্যান্সেল আউট কৰিব পাৰিম 5 into 3 15 5 into 4 20 that means 4 women equal to hobo 3 men okay আমি এনেকে লিখি ললো 3 men বুজি পাবৰ কাৰণে equal to 4 women আমি যদি women 2 menৰ তললৈ লৈ আহো m by w equal to আৰু 3 to তেতিয়া আমি 4 ৰ তললৈ লৈ যাম okay আমি যদি ক্ৰস মাল্টিপ্লাই কৰো এটো পাম 3 men equal to 4 women okay তেতিয়া হলে m is to w hobo 4 is to 3 clear আমাক এইটোই উলিয়াব দিছিলে ওকে আমাক কৈছিলে 20 women যদি 16 days কাম কৰি কামটো কমপ্লিট কৰে আৰু 16 men যদি 15 days কাম কৰি কামটো কমপ্লিট কৰে তেতিয়া হলে men আৰু womenৰ working ratio কিমান working capacity কিমান হ'ব তা মানে সো তেওঁলোকে যেহেতু একেলগে কামটো কমপ্লিট কৰে সো কামটো একেটাই হ'ব হেকানে আমি দুইটাৰে কামটো ইকুৱেল সাইন দি পেলাই লিখি লব পাৰিম সো এখিনি আমি সলভ কৰিলো সিম্পল আপোনালোকে এবাৰ ক্যালকুলেশনটো চাই লব এতিয়া আমি মেন আৰু ওমেনৰ ৰেশিও পালো ওয়ার্কিং ৰেশিও পালো 4:3 ওকে আৰু এটো হৈছে आंसर I hope clear next question A can copy 80 pages in 20 hours আমাক কৈছে A can copy 80 pages in 20 hours A and B together can copy 135 pages in 27 hours A আৰু B একেলগে 135 pages 27 hours copy কৰে then B can copy 20 pages in তেতিয়া হলে B এ 20 টা পেজ কিমান সময়ত কপি কৰিব ৰাইট সো আমি লিখিলো প্ৰথমতে আমি A কনসিডাৰ কৰি কামটো কৰিম A যদি 20 আৱাৰত 80 টা পেজ কপি কৰে then 1 hourত কিমান কপি কৰিব 80 divided by 20 that means 4 pages right 20 ঘণ্টাত যদি 80 টা পেজ কপি কৰে তেতিয়া হলে 1 ঘণ্টাত 80 divided by 20 4 টা পেজ কপি কৰিব A right এতিয়া A plus B কনসিডাৰ কৰিম A plus B এ যদি 27 hours আমাক এখিনি দিয়া আছে 135 টা পেজ কপি কৰে তেতিয়া হলে 1 hours 135 divided by 27 equal to 5 okay A plus B 27 hours যদি 135 পেজ কপি কৰে তেতিয়া হলে 1 hour 135 divided by 27 that means 5 পেজ 5টা পেজ কপি কৰিব সো 1 ঘণ্টা 1 hour A plus B এ কপি কৰে 5 পেজ and A কপি কৰে 4 পেজ তেতিয়া হলে আমি যদি মাইনাস কৰি দিও B এ কিমান কপি কৰিব 1 পেজ 5 minus 4 1 পেজ B এ 1 ঘণ্টাত 1 পেজ কপি কৰিব বাট আমাক কোৱেশ্চনত সুধিছে 20 টা পেজ B এ কিমান সময়ত কপি কৰিব ৰাইট B এ যদি এটা পেজ কপি কৰিবৰ কাৰণে 1 hour লাগে then 20 পেজ কপি কৰাৰ কাৰণে 1 into 20 that means 20 hour লাগিব ওকে
আৰু এই 20 আৱাৰতে হৈছে আমাৰ আনসাৰ আই হোপ ক্লিয়াৰ হৈছে আমাক কৈছিলে a 20 আৱাৰত 80 পেজ কপি কৰে দ্যাট মিন্স 1 আৱাৰত 80 ডিভাইডেড বাই 20 4 পেজ কপি কৰিব দেন a plus b এ 27 আৱাৰছত 135 পেজ কপি কৰে তেতিয়া হলে 1 আৱাৰত 135 ডিভাইডেড বাই 27 5 পেজ কপি কৰিব সো a plus b যদি 5টা পেজ কপি কৰে আৰু a যদি 4টা পেজ কপি কৰে b এ 5 minus 4 1 পেজ 1 ঘণ্টাত এটা পেজ কপি কৰিব ৰাইট সো b এ যদি এটা পেজ 1 ঘণ্টাত কপি কৰে আমাক দিছিলে b এ 20টা পেজ 20 পেজ কপি কৰিব 1 into 2 20 hour okay I hope clear হৈছে next এবাৰ আমাক দিছে 12 men and 10 women can finish a work in 10 days আমাক দিছে 12 men and 10 women can finish a work in 10 days 10 men and 24 women can do the same work in 5 days 10 men aru 24 women can do the same work in 5 days find the ratio of their efficiency এনেকা প্ৰবলেম এটা আমি অলপ আগতে পাইছিলো আমি কি কৰিব লাগে ৰেশিও উলাব লাগে এফিশিয়েন্সি সো তেওঁলোকে যি কাম কৰিছে সেই কামখিনি সমান হ'ব কাৰণ 12 জন মানুহ আৰু 10 women লগ হৈ 10 ডেজত যিমান কাম কৰিব সেই কামখিনি 10 জন মানুহ আৰু 24 women লগ হৈ 5 ডেজত কমপ্লিট কৰিব ৰাইট সো এই ইকুৱেশ্যনটো যদি আমি simplify কৰো তেতিয়া হলে আমি आंसर পাই যাম ওকে 5 into 2 10 সো এটা কি কৰিম আমি এখিনি simplify কৰিম 12 into 2 24 men plus 10 into 2 20 women equal to 10 men plus 24 women so আমি যদি 24 men minus a men to ifale loi ho 10 men equal to 24 women minus eto ami right side loi jam 20 women right 14 men equal to 4 women etia ami 2 into 2 4 2 into 7 that means 7 men equal to 2 women okay আমি যদি m তলত w লৈ আহো আমি 7 ৰ 2 তলত লৈ যাব পাৰিম m divided by w equal to 2 by 7 that means m is to w হ'ব 2 is to 7 আৰু এটোই হ'ব আমাৰ आंसर okay আমাক কৈছিলে 12 men আৰু 10 women 10 দিনত কামটো কমপ্লিট কৰে সো আমি ইকুৱেল দি পেলাই লিখিব পাৰিম বিকজ হে সেম একেটা কামে 10 জন মানুহ আৰু 24 women 5 দিনত কমপ্লিট কৰে কামটো একেটাই সো আমি কাম দুটাটো সমানেই হ'ব হে কাৰণে আমি ইকুৱেল সাইন দি পেলাই লিখিব পাৰিম আৰু এতিয়া আমি এখিনি সিম্পলিফাই কৰিম 12 into 2 24 10 into 2 20 10 into 10 men plus 24 women আমি 5 ৰে 10 cancel out কৰিলো okay then 24 men minus 10 men 24 women minus 20 women so 7 men equal to 2 women hobo ami jodi men or tolot w to le ho m is to w equal to 2 is to 7 okay aru etu hobo man answer I hope clear hoise next question এবাৰ আমাক দিছে A and B can finish a work in 10 and 15 days respectively আমাক কৈছে that means A এটা কাম 10 daysত কমপ্লিট কৰে B এ হে কামটো 15 daysত কমপ্লিট কৰে right both started working together A work for 2 days A কাম কৰিলে 2 দিনৰ কাৰণে and B work for 5 days B এ কাম কৰিলে 5 days or কাৰণে
After completion of the work, they got rupees 1600. কামটো শেষ হোৱাৰ পিছত তেওঁলোকে 1600 টকা পালে. Find the share of each. তেওঁলোকৰ প্ৰত্যেকৰে share কিমান হ'ব? So আমি আগৰ ক্লাছৰ নিচিনা যেনেকৈ কৰিছিলোঁ লিখিলাম A B A 10 daysত কমপ্লিট কৰে আমাক দিয়া আছে B 15 daysত কমপ্লিট কৰে আমি এলচিয়াম ল'ম 10 আৰু 15 ৰ এলচিয়াম হ'ব 30 এই 30 টোই হ'ব টোটাল ওয়ার্ক ওকে এটা 30 ডিভাইডেড বাই 10 3 30 ডিভাইডেড বাই 15 2 এইকেটা হ'ব এফিশিয়েন্সি রাইট সো A ৰ এফিশিয়েন্সি হৈছে 3 ইউনিট আৰু B ৰ এফিশিয়েন্সি হৈছে 2 ইউনিট রাইট বাট A কিমান দিনৰ কাৰণে কাম কৰিছে 2 দিনৰ কাৰণে that means A কাম কৰিছে 6 ইউনিট আৰু B এ কাম কৰিছে 5 দিনৰ কাৰণে that means B এ কাম কৰিব 5 into 2 10 ইউনিট ওকে যদিও এৰ এফিশিয়েন্সি বেছি কিন্তু A বিটকৈ কম কাম কৰিছে because A 2 দিনৰ কাৰণে কাম কৰিছে আৰু B এ 5 ডেজৰ কাৰণে কাম কৰিছে তো এতিয়া আমি 1600 পইচাটো যে ভগাম আমি তো ডাইৰেক্ট ভগাই দিব নোৱাৰো আমি এটা ৰেশিওত ভগাব লাগিব সেই ৰেশিওটো হ'ব 6:10 ওকে 6:10 ৰ ৰেশিওত আমি 1600 পইচাটো ভগাম সো আমি এনেকৈ ৰেশিওৰ প্ৰবলেম কেনেকৈ কৰো 6 আৰু 10 ৰ ৰেশিওত যদি ভগাও তেতিয়া হলে আমি লিখিম 1600 divided by 6 plus 10 that means 1600 divided by 16 equal to 100 okay so A pabo 6 into 100 that means 600 aru B e pabo 10 into 100 that means 1000 rupees okay I hope clear hoise আমি যে 1600 পইচাটো পাম মানে তেলকে কামটো কমপ্লিট কৰি 1600 rupees পাবো সেই পইচাটো কোনটো ৰেশিওত ভগাম এফিশিয়েন্সি ৰেশিওত আমি ভগাব নোৱাৰো এতিয়া বিকজ তেলকে বেলেগ বেলেগ দিনৰ কাৰণে কাম কৰিছে ৰাইট তেলকে যিমানখিনি কাম কৰিছে আমি সেই হিচাপত হে তেলকক পইচাটো দিব পাৰিম হয় নে নহয় এতিয়া A কাম কৰিছে 2 দিনৰ কাৰণে that means 6 ইউনিট কাম কৰিছে আৰু B এ কাম কৰিছে 5 দিনৰ কাৰণে that means 10 ইউনিট কাম কৰিছে সো সেই কাৰণে আমি সেই ৰেশিওটোতে পইচাটো ভগাম সো যেতিয়া এনেকুৱা ৰেশিওৰ প্ৰবলেম আমি সলভ কৰো that means 1600 divided by 6 plus 10 16 that means 100 so A pabo 6 into 100 600 rupees aru B e pabo 10 into 100 1000 rupees okay so 1000 plus 600 1600 okay I hope clear hoise so this is for today guys আপোনালোকে জিমান পাৰে প্ৰেক্টিস কৰিব আৰু আগৰ পেপাৰ কিছুমান সলভ কৰিবৰ কাৰণে ট্ৰাই কৰিব যদি নোৱাৰে তেতিয়া হলে মোক কমেন্ট কৰি জনাব মই হেবোৰ সলভ কৰাই দিম ওকে আৰু নেক্সট ক্লাছত বেলেগ এটা টপিক লৈ মই কন্টিনিউ কৰিম ওকে আৰু আই হোপ ভিডিওটো ভাল পালে যদি ভাল পালে দেন প্লিজ লাইক কৰিব আৰু শেয়াৰ কৰিব যিমান পাৰে আৰু যি সকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিব ওকে যাতে ভিডিওটো আপলোড হোৱাৰ লগে লগে আপোনালোকে চাব পাৰে ইয়াৰ উপৰিও সদায় গধূলি 7 বজাত এটা জিকেৰ সেশন আপলোড হয় সেই জিকেৰ সেশনটো আপোনালোকে মিছ নকৰিব এটো বহুত ইম্পৰ্টেন্ট হয় আহিবলগীয়া এক্সামবোৰৰ কাৰণে ওকে 2000 জিকেৰ এটা সেশন আপলোড হয় সদায় okay so next class log pam thank you so much